Hello everyone, welcome back to my YouTube channel. ঠাণ্ডাৰ দিনত একাপ গৰম চাহ খাবৰ সকলোৰে মন যায় নহয়নে? কিন্তু মইনো কেনেদৰে চাহ বনাওঁ চাওঁচোন আহক। ইয়াৰ বাবে মোক লাগিব এখিলা তেজপাত, কেইটামান চফ গুটি, এটুকুৰা ডালচেনি, দুটা ইলাইচি, দুটা লং, কেইটামান জালুক আৰু এটুকুৰা আদা। মই এইখিনি এটা খুন্দনাত ভালদৰে খুন্দি ল'ম। আমি এনেদৰে মছলাৰ পেষ্টটো বনাই কেইদিনমান ৰাখি থৈ দিব পাৰোঁ। এতিয়া মই এটা চচপেনত একাপ পানী লৈ লৈছোঁ। পানীখিনি ভালদৰে উতলি অহাৰ পাছত আধা কাপমান গাখীৰ দি 20 ছেকেণ্ডমানৰ কাৰণে উতলিবলৈ দিম। এতিয়া মই ইয়াত মছলাৰ পেষ্টটো দি দিম। সোৱাদ অনুসৰি চাহপাত দিছোঁ। ভালদৰে এইখিনি উতলি অহাৰ পাছত সোৱাদ অনুসৰি চেনি দি দিছোঁ। এতিয়া ভালদৰে এইখিনি 1 মিনিটমানৰ বাবে উতলিবলৈ দিম। এয়া মোৰ গৰম গৰম চাহ ৰেডি হৈ গৈছে। আপুনিও এনেদৰে বনাই খাবচোন, কেনেকুৱা লাগে কমেণ্টত জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।